Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো তিতা কেৰেলাৰ আচাৰ। আমি আচাৰ বুলি নকওঁ, আচাৰ ক'লেহে ভাল লাগে নহয় জানো? এই আচাৰৰ কাৰণে প্ৰথমতে তিতা কেৰেলা গুল গুলকে এনেকে পাতলা পাতলাকে কাটি লম। এটা নিমখ দি পেলাই ঢাকি থৈ দিম। এক ৰাতি মই থৈ দিছিলো। এনেকে ঢাকি থৈ দিলে ৰাতিপুৱা তিতা কেৰেলাৰ যিখিনি পানী ওলাব সেইখিনি এতিয়া মই চাকি পেলাম। এনেকৈ চাকনিত আধা ঘণ্টামান থৈ দিম, তেতিয়া গোটেই পানীখিনি সৰকি যাব। এতিয়া 2 ঘণ্টামান ৰ'দত দিব লাগিব। মই এনেকৈ কটন কাপোৰ পাৰি ৰ'দত দিছিলোঁ যাতে ধুনীয়াকৈ পানীখিনি শুকাই যায়। এতিয়া 2 চামুচ ল'ম ৰাই, যিটো একেবাৰে মিহি মিহি যিটো সৰিয়হৰ গুটি। দোকানত ৰাই বুলি ক'লেহে বুজি পায়, সেইকাৰণে মই আপোনালোকক ৰাই বুলিয়ে কৈছোঁ। আৰু ল'ম 2 চামুচ চফ, এচামুচ জিৰা, এচামুচ ধনিয়া গুটি, সৰু চামুচেৰে এচামুচ জালুক। অকল জালুকৰ কাৰণে সৰু চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু বাকী মছলাখিনিৰ কাৰণে আপোনালোকে দেখিছিলে অলপ ডাঙৰ চামুচ এখন লৈছিলোঁ, যিখন চামুচে আমি খাওঁ সেয়া তেনেকুৱা চামুচ। এতিয়া মছলাখিনি গৰম কৰি ধুনীয়াকৈ পিচি ল'ম। পিচিলেও একেবাৰে গুড়ি কৰি নেপেলাওঁ, অকণমান গোটা গোটা হৈ থাকিব। এতিয়া জোখমতে মিঠাতেল গৰম কৰি ল'ম। আচাৰত এনেও অকণমান বেছিকৈ তেল লাগে, তেতিয়াহে আচাৰখিনি ভাল হৈ থাকিব। তেল গৰম হ'লে এতিয়া মই ক'লা জিৰা দি দিম। ক'লা জিৰাখিনি যেতিয়া ফুটি উঠিব তেতিয়া লগে লগে গেছটো অফ কৰি দিম। গেছটো অফ কৰি সৰু চামুচেৰে আধা চামুচমান হিং দি দিলোঁ। এতিয়া সৰু চামুচেৰে এচামুচ হালধি আৰু এচামুচ দিম কাশ্মীৰী জলকীয়া গুড়ি। এই জলকীয়া গুড়িৰে ৰংটো ভাল হয় আচাৰৰ। আপোনালোকে দেখিছে হিং, হালধি আৰু জলকীয়া গুড়ি মই গেছটো অফ কৰাৰ পাছত মিলাইছোঁ, নহ'লে জ্বলি গ'লে গোটেইখন ক'লা হৈ যাব, বেয়া হৈ যাব। এয়া মই ৰ'দৰ পৰা তিতা কেৰেলা আনিলোঁ। এতিয়া পিচি থোৱা মছলাখিনি প্ৰথমতে মিলাই লওঁ। এয়া মোৰ কেৰাহীৰ তেল ঠাণ্ডা হ'ল, এতিয়া মিলাই দিম ভালকৈ কেৰেলাৰ লগত। আপোনালোকে যদি তিতা খাই বেছি ভাল নাপায় তেনেহ'লে বাকলিটো অকণমান আঁতৰাই ল'ব, কিন্তু মই তিতা খাই ভাল পাওঁ আৰু তিতা কেৰেলা খালেও খুব ভাল, সেইকাৰণে বাকলিৰ লগতে বনাওঁ, বাকলিটো চাফা কৰি নলওঁ। এতিয়া মিলাম 2 চামুচ নেমুৰ ৰস। নেমুৰ ৰসটো মিলালে আৰু বেছি ভাল লাগে খাবলৈ, অকণমান টেঙা টেঙা। আৰু ওপৰৰ পৰা এনেকৈ মিঠাতেল আৰু অকণমান দি দিম। শেষত ক'লা নিমখ এচামুচ দি দিম, আৰু ভাল হয় খাবলৈ। আপোনালোকে দেখিছে মই বগা নিমখ আৰু বেছিকৈ দিয়া নাই, কাৰণ মই এক ৰাতি যেতিয়া থৈ দিছিলোঁ তেতিয়া নিমখ দিয়া হৈছিলে, নহ'লে বহুত বেছি নিমখ হৈ গ'লেও বেয়া হ'ব। এয়া মোৰ তিতা কেৰেলাৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ, যদি নেমুৰ ৰস নিদিয়ে তেতিয়া ভিনেগাৰো 2 চামুচ দিব পাৰে। আকৌ সোনকালে এটা নতুন ভিডিঅ' লৈ লগ পাম। বাই এভৰিৱান।